Hello guys, welcome to my channel. আৰু আজি আহিলো লক্ষতৰ ঘৰত যেটো আজি দিনত একো কাম নাছিলে এটোৰ কাৰণে ওলাই আহিলো আৰু ইয়াত আজি বহুত ফূৰ্তি কৰিম আৰু ভিডিওটো শেষলৈকে চাই থাকক আপোনালোকে লক্ষতৰ ঘৰত আহিলো আহি ভাবিলো এবাৰ পথৰৰ পৰা আহো আৰু এতিয়া আমি পথৰত গৈ আছো আৰু বাকি ভিডিওটো আপোনালোকে চাই গৈ থাকক আগত কি দেখা পায় আৰু মই কি দেখুৱাব পাৰো বলক গৈ থাকক খানা খাই মাত্ৰ খাই না আৰু এতিয়া আমি গৈ আছো পথৰলৈ লক্ষতৰ তাতে ধান আছে কমলা টেঙাৰ গছ আছে কুঁহিয়াৰ আছে আৰু তাত গৈ আমি এতিয়া কুঁহিয়াৰ খাম কমলা টেঙা খাম বাকী আপোনালোকে চাই গৈ থাকক কি কৰোঁ আমি আজি এয়া হৈছে কমলা টেঙাৰ মালিক এয়া কুঁহিয়াৰ কমলা টেঙাৰ মালিক এয়া আমাক খুৱাব লৈ গৈ আছে বৰ্তমান এয়া বাঁহৰ তলৰ মাজে মাজে আহি আছো এতিয়া আমি পাম আৰু এইবিলাকতো সিহঁতৰে হয় আৰু চাবৰ কাৰণে আহিলোঁ এখন দলং মানুহ অহা যোৱা কৰে এইফালে এয়া গৈছে দাদা গৈছে দলঙেৰে সৰু সুৰা শৰাই ঘাটে হয় এখন লক্ষতৰ এতিয়া আমি আহি পালোঁ আমি পথাৰত আৰু পথাৰৰ পৰা গৈ আছোঁ এতিয়া গৈ আমি সিহঁতৰ বাগান পামগৈ আৰু ইহঁতৰ এইটো ফিচাৰী ইয়াত মাছ আছে বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত সি কোৱা মতে তিমি মাছো আছে বোলে ইয়াতে আমি গৈ আছোঁ এতিয়া আৰু মোৰ লগত আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক আৰু এনেকৈ গৈ আমি কাজিৰঙা পাম আৰু অলপ দূৰ আছে এইবিলাক আপুনি দেখি আছে এইবিলাক হৰিণ এইবিলাক বনৰীয়া ম'হ হয় এইবিলাক আগত গৈ আছে সিহঁতে আৰু আমি আহি পালোঁ অলপ আছে আৰু দেখি আছে এইখন ফৰেষ্ট তাতে আমি এতিয়া কমলা খাম কুঁহিয়াৰ খাম আৰু আপেলৰ গছো আছে বোলে আৰু দিনত এনেই আছিলোঁ আজি ঘৰতে আৰু আহিলোঁ লক্ষতৰ ঘৰলৈ আমি পাই গ'লোঁ এয়া পাই গ'লোঁ আমি আহি লক্ষ্য দেখাই দিয়া কি কি আছে এইফালে দেখাই দিয়া সেইখিনি 4 বিঘা আদা খেতি হয় এইটো সিহঁতৰ আৰু এইফালে 1 বিঘা মূলা খেতি আছে সিহঁতৰ দেখাই আছোঁ আপোনালোকক এইডালে আছিলে আপেলৰ গছডাল কিন্তু লগা নাই বোলে মই ভাবিছিলোঁ খাব পাম বুলি কিন্তু আজি চালোঁ নাই ইয়াত আপেল এইডালে হয় আপেলৰ গছডাল কিন্তু এইফালে কমলা টেঙা গছ আছে আপোনাক দেখাই আছোঁ বঙালী বগৰীও আছে খাম আমি আজি চব খাম আমি খাবই আহিছোঁ ইয়াতে এয়া বঙালী বগৰী দেখি আছে আপোনালোকে বঙালী বগৰী বহুত লাগিছে ইয়াত আৰু এয়া আপেলৰ গছ কমলাৰ গছ এডাল এইবিলাক কমলা লাগি আছে আপোনালোকে দেখিছে চাওকচোন এইফালৰ পৰা দেখাই দিছোঁ আপোনালোকক এয়া কমলা লাগি আছে ওপৰত এইবিলাক কমলা লাগি আছে আৰু কুঁহিয়াৰ গছো আছে দেখাই আছে এইবিলাক কুঁহিয়াৰ আৰু এইবিলাক কুঁহিয়াৰ আমি খাম আজি খাবই আহিছোঁ যিহেতু ইয়াতে আৰু বগৰী এটা খাই লওঁ প্ৰথমতে আৰু আহি পালোঁ আমি পাই এতিয়া আমি কমলা খাম আৰু লক্ষ্য কমলা পাৰি আছে দেখি আছে যিহেতু খাবই আহিছোঁ আজি ইয়াতে লক্ষ্য পাৰি আছে কমলা বেছিকৈ নাপাৰিবি
কমলা পাৰি আছে হৈ যাব কমলা পাৰিলোঁ পাৰি আমি কমলাটো খাই লওঁ খাই কিনে আকৌ আমি কুঁহিয়াৰ খাম এয়া কমলা টেঙা কমলা টেঙা কাঠাল নেকি বঢ়িয়া আৰু এইফালে এয়া হাম্পই হেৰি কৰি আছে হেৰি মানে এইটো কি কয় কুঁহিয়াৰ কাটি আছে এয়া দেখি আছে আমি কুঁহিয়াৰ খাম কাটি লৈ আহিব এতিয়া আমি ইয়াত বহি বহি পূৰা কুঁহিয়াৰ খাম খাই কিনে আমি ইয়াৰ পৰা গৈ থাকিম আৰু ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক আৰু আগত কি কৰোঁ আমি আৰু বহুত কিবা কিবি হ'ব ভিডিঅ'টোৰ আগত আৰু কুঁহিয়াৰ কাটি লৈ আহিলে চুটিছে খাম আমি বহি লৈ ইয়াতে খালো এতিয়া কুঁহিয়াৰ খাম আমি আৰু ধানৰ মাজে মাজে আহি আছো মজা মজা লাগিলে খাই আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ খোৱা হৈ গ'ল আৰু যিহেতু বহুত টাইম থাকিলোঁ ইয়াত লোক ক'ত লৈ যাই আছে আমাক উৰি বান্ধিছিলি নেকি হা কি কৰবা চাহলো কোনে চিঙে এতিয়া নেমু চিঙি আছোঁ আমি সিঁচাইটো কাৰ এইটো পথাৰৰ পৰা
এতিয়া লক্ষ্মণৰ ঘৰ পালোঁ। এতিয়া আমি ঘৰলৈ যাম আৰু এতিয়া লক্ষ্য চাই থাকোঁ। আৰু এইটো ইহঁতৰ মেকুৰী হয়, এইটো আৰু মেকুৰীটো গোটেই ক'লা হয়। আৰু এতিয়া আমি ওলাই আহিলোঁ লক্ষ্যহঁতৰ ঘৰৰ পৰা। বহুত ফূৰ্তি কৰিলোঁ, বহুত খালোঁ আৰু যিখিনি পাৰোঁ সেইখিনি দেখুৱালোঁ আপোনালোকক। এতিয়া আমি ঘৰলৈ যাম আৰু ঘৰ পামেগৈ, বেছি দূৰ নাই। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই আছে, লাইক কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি আৰু কিবা ভুল হয় আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। আজিলৈ বাই বাই।